Hello, namaskar and welcome back to Assamese Vlog channel. To bolok আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আপোনালোকক কম এটা ইউটিউবত কেনেকৈ একাউণ্ট খোলা হয় আৰু কেনেকৈ ভেৰিফাই কৰি ভিডিঅ' আপলোড কৰিব পাৰি। আপোনালোক সকলোখিনি কম, আপোনালোকে ভিডিঅ'টো চাই থাকক। প্ৰথমে আপুনি ইউটিউব এপটো অন কৰি ল'ব লাগিব। অন হ'ব। তাত আপুনি এই যে কোণাত মই ফটো দেখিছে তাত ক্লিক কৰি দিব। তাত ইউৰ চেনেল বুলি আহিব, তাত ক্লিক কৰি দিব। তাত এডিট চেনেলত ক্লিক কৰি দিব। আপোনাৰ কোনো ফটো নাহিব পাৰে। তাত পেঞ্চিল যে প্ৰথম দেখিছে তাত আপোনাৰ চেনেলৰ নাম লিখিব। ছেকেণ্ডত ডেছক্ৰিপশ্যন লিখিব। তাত ফটো লগাব। মই ভিডিঅ'টো অকণমান হাইট কৰি দিছোঁ, আপোনালোকক দেখুৱাম। তাত আপুনি লাইব্ৰেৰীত যাব, গৈ তাত ছেটিংছত ক্লিক কৰিব। তাৰ তলত এবাউটত ক্লিক কৰিব। তাত হেল্পত ক্লিক কৰি দিব। তাত চাৰ্চ কৰিব ভেৰিফাই ইউৰ ইউটিউব একাউণ্ট। ভেৰিফাই ইউৰ ইউটিউব একাউণ্ট চাৰ্চ কৰি দিব। তাত এই তলত ছেকেণ্ডত দেখা পাইছে ভেৰিফাই ইউৰ ইউটিউব একাউণ্ট বুলি আহিছে। তাত ক্লিক কৰি দিব। তাত কিছুমান এক্সাম্পল দিয়া আছে, এইবোৰ চাই ল'ব পাৰে। তাৰ প্ৰথমত দেখাব ভেৰিফাই ইউৰ চেনেল, তাত ক্লিক কৰিব। তাত আপোনাৰ ইউটিউব এপটো অপেন হোৱাৰ দৰে দেখুৱাব। তাৰপিছত আপোনাৰ বেলেগ পেজ এটালৈ লৈ যাব। মোৰ ইউটিউব একাউণ্টটো ভেৰিফাই কৰা আছে, গতিকে মোক কণ্টিনিউ দেখুৱাইছে। আপোনালোকে ইয়াত জিমেইল দি ফোন নাম্বাৰ এইবিলাক দি ভেৰিফাই কৰি ল'ব। তাৰ OTP দিব, এইবোৰ দি দিব। আপোনালোকে পঢ়ি চালে তাত গম পাব। আপোনাৰ ইউটিউব একাউণ্টটো বনোৱা হৈ গ'ল। এতিয়া আপুনি ভিডিঅ' এটা কেনেকৈ আপলোড কৰিব দেখুৱাই দিম, চাওক। প্ৰথমতে আপুনি আপলোড এ ভিডিঅ'ত ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ গেলাৰীত থকা সকলো ভিডিঅ' মোক দেখুৱাই দিব। তাৰ পৰা আপুনি যিটো ভিডিঅ' দিব খোজে তাত দিব পাৰে। দি আপুনি তাত নেক্সটত ক্লিক কৰি দিব। দিয়াৰ পিছত আপুনি ক্ৰিয়েটেড টাইটেল তাত আপুনি ক্লিক কৰি দিব। তাত আপুনি টাইটেল লিখিব। তাৰপিছত পাব্লিছ কৰি দিয়ে, আপুনি প্ৰাইভেট কৰে তেতিয়া আপুনি তাত গ'লে গম পাব। তাত আপলোডত ক্লিক কৰি দিব। এতিয়া আপুনি ভিডিঅ'টো ইউটিউব জগতত গুচি গ'ল, কিন্তু এতিয়া মানুহে পাব কেনেকৈ? তাৰ বাবে আপুনি প্লে ষ্টৰত গৈ YT ষ্টুডিঅ' বুলি চাৰ্চ কৰিব। তাত আপুনি দেখা পাইছে YT ষ্টুডিঅ' তাত আহিছে, তাত আপুনি ক্লিক কৰিব। ইয়াত মোৰ YT ষ্টুডিঅ'টো ইনষ্টল কৰা আছে, আপোনালোকে ইনষ্টল কৰি ল'ব। তাৰপিছত YT ষ্টুডিঅ'ত যাব, গৈ আপোনাৰ দিয়া ভিডিঅ'টো আপুনি ক্লিক কৰি দিব। দিয়াৰ পিছত ওপৰত এটা পেঞ্চিল আহিব, সেই পেঞ্চিলত ক্লিক কৰি দিব। তাত আপোনাৰ ইউটিউবে 3খন ফটো দেখুৱাব। এই 3খন আপুনি দিব পাৰে, নহবা চেঞ্চত ক্লিক কৰি আপুনি সলাই ল'ব পাৰে। তাত আপোনাৰ টাইটেল চাই ল'ব, তাত ডেছক্ৰিপশ্যন চাই ল'ব। এতিয়া আপুনি টাচ কেনেকৈ দিব, আপুনি তলত লেখা আছে চাই ল'ব পাৰে। টাচ বুলি লেখা আছে, তাত আপুনি কৰি দিব। যিহেতু মই এইটো আপুনি যিকোনো ভ্লগৰ যি বনাই, মই যিহেতু অসমীয়া এটা ভ্লগ, গতিকে মই তাত টেগ কৰিম এছামিজ ভ্লগ। আপুনি যেনেকৈ ফেচবুক বা সেইত আপুনি যেনেকৈ টেগ কৰে তেনেকৈ টেগ কৰিব পাৰে। সেই এছামিজ ভ্লগ বুলি মই তাত ক্লিক কৰিছোঁ। আপুনি এটা তাত লেখাৰ পিছত আপুনি এটা কমা দি দিব, তাত এটা দফা হৈ যাব আৰু আপুনি এই কোণাত থকা ছেভটো ক্লিক কৰি দিব। একাউণ্টটো ভেৰিফাই
নকৰে তেনেহ'লে আপুনি থাম্বনেইল সলাব নোৱাৰে। আপোনালোকে প্লিজ ভেৰিফাই কৰি ল'ব। আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।